নমস্কাৰ বন্ধুসকল, মই কৃষ্ণমণি বৰা আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অলপ বিশেষ, কিয়নো আজি আমি ওলাইছোঁ মোৰ লগৰ চয়নিকাৰ ঘৰলৈ। কিন্তু এটি বহুত দিনৰ পৰা মাতি আছিলে, যাবলৈ সময় সুবিধা মিলা নাছিল, কিন্তু ফাইনেলি আজিৰ দিনটোত আমাৰ মিলিলে আৰু আমি গাড়ীৰ কাৰণে ৰৈ আছোঁ। গাড়ীখন অহাৰ লগে লগে গাড়ীত উঠিলোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল। এয়া আপোনালোকে দেখিছে আমি গৈ আছোঁ। যাওঁতে আমাৰ ৰাস্তাৰ কেনেকুৱা খেলি মেলি গুগল মেপৰ জৰিয়তে গৈ আছিলোঁ আৰু আমি একেটা জেগাতে বহুত ঘূৰি আমি লাষ্টত চয়নিকা ঘৰ পালোঁ। কি বনাই থৈছে সুধিছোঁ কি বনাই থৈছে। মই একোৱে বনাই নাই, কচুৱে দালিয়ে বনাই থৈছোঁ, শাক পাতি থৈছোঁ। এতিয়া হাঁহে কোমোৰাই বনাম, তাৰপিছত লাই শাকে হাঁহে জলকীয়া ভাজি, ফুলকবি মাছ হৈ যাব। এইফালে চয়নিকা নমস্কাৰ ক। আৰু এইফালে বৃষ্টিহঁতো পালেহি, কিয়নো একেটা দিনতে বৃষ্টিহঁতৰ ঘৰ চয়নিকা ঘৰ আমাৰ ঘৰ তিনিও ঘৰ একেলগে মিলি আচলতে সাজ খোৱা হ'ল। আৰু এয়া সিহঁতৰ ঘৰতে, সিহঁতৰ ঘৰলৈ গ'লে মানে এনেকুৱা হয় যে সিহঁতৰ ঘৰত মানে মোৰ নিজৰ ঘৰ আৰু এখন মই যি কৰোঁ যি নকৰোঁ তেনেকুৱা মানে সেই মুকলিমূৰীয়া এটা পৰিৱেশ আছে, সেইকাৰণে খুব বেছি ভাল লাগে। এয়া আচলতে চয়নিকাহঁতৰ ঘৰত আজি লাষ্ট এসাঁজ খাওঁ, কাৰণ ইয়াৰ পাছৰবাৰত আমি ক'ত যাম? চয়নিকাহঁতৰ নতুন ঘৰলৈ। চয়নিকাহঁতৰ নতুন ঘৰ কাৰণে এইটো আমি মানে এইখন ঘৰৰ পৰিৱেশটো আজি এনেকৈ মানি লৈছোঁ আৰু, কাৰণ আমি ইয়ালৈ আকৌ আহিব নাপাওঁ, কাৰণ সেইটো বেলেগ অলৰেডি সিহঁতৰ ঘৰটো হ'বলৈ হৈছে আৰু, গতিকে আৰু আজি আমাৰ গোটেই মানুহবোৰ আহিছে। বহুত দূৰ, ওচৰতো নহয় আৰু দূৰো হয়, আমি ইমান সোনকালে আহিব নোৱাৰিম যিহেতু, গতিকে আমি আহিছোঁ চবেই একেলগে সাজ খালোঁ। আৰু তেতিয়া চয়নিকাৰ মোবাইলতে ভিডিঅ'টো কৰি থকা হৈছে, তাই যেতিয়া ভিডিঅ'টো মোলৈ পঠাব মই তেতিয়াহে আচলতে আপলোড কৰিব পাৰিম। আৰু এইফালে আমাৰ খাবলৈ হৈ গ'ল, এইফালে খুৰাই হাঁহৰ মাংস দি আছে, খুব বেছি ভাল লাগিলে আচলতে একেলগে গোটেইখিনিয়ে বহি এসাঁজ খালোঁ। এয়া মই মা দেখাইছোঁ, খুৰী, ইফালে আপোনাৰ আমাৰ বৃষ্টিহঁতৰ খুৰা, দেউতা, গোটেইখিনি একেলগে বহি থকা হৈছে। আৰু এইফালে খুৰা আৰু এইফালে চয়নিকাৰ মাক খুৰী। আচলতে আমি অকণমান পিছত খাইছিলোঁ, কিয়নো আমি ভাবিলোঁ যে তিনিজনী একেলগে খাওঁ আৰু সকলোৱে একেলগে বহিলে দিবলৈ মেলিবলৈ যিহেতু অসুবিধা, গতিকে আমি এনেদৰে পিছত খোৱা হ'ল। চয়নিকাৰ খেতিডৰা সেইফালেও কৰিছে, তাই নিজেও কৰিছে বাৰু দেই, এইটো তাই নিজেই কৰিছে। হা তাই নিজে কৰা খেতি, সেইকাৰণেতো কৈছে ন। তাই নিজে কৰিছে বোলে খেতি, ভাল লাগিছে সেইটো কাৰণে। এয়া চাওক ইমান ধুনীয়া সিহঁতৰ পৰিৱেশটো। আমি এনেকৈ লগ হৈছোঁ চয়নিকাহঁতৰ ঘৰত তিনিজনী, বহুত দিনৰ মূৰত আচলতে, আৰু চয়নিকাৰ ঘৰত এইটো লাষ্ট ভিডিঅ' হ'ব, লগ পাম গোটেই তিনিজনী হয় বৃষ্টি, আৰু লাষ্ট ভিডিঅ' আমি লাষ্ট এসাঁজ খাবলৈ আহিছোঁ। চয়নিকাহঁতৰ ঘৰত খুব ধুনীয়া মাংস বনায়, হাঁহৰ মাংসটো চয়নিকাৰ ঘৰ বুলি ক'লে হাঁহৰ মাংস ফেমাছ। চয়নিকা ক। মই আজি বহুত প্লেন কৰি আমি তিনি ঘৰৰ ফেমিলি আজি একলগ হৈছোঁ, আৰু আমি 7 বছৰ ফ্ৰেণ্ডশ্বিপ, মানে এনেদৰে কথা পাতি শেষত আমাৰ আহিবই হ'ল। আমি লগ পালে আচলতে কথা শেষ নহয়, সময় শেষ হয়। আৰু আজিলৈ ইমানেই, এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।